হেল্ল' ফ্ৰেণ্ডছ, আজি 2025 বৰ্ষত আমি একেবাৰে শেষৰ দিনত ভৰি দিছোঁ। নতুন এটা আগন্তুক বৰ্ষত খোজ পেলাবলৈ গৈ আছোঁ। এই 2025 চনত কিছুমান নভবা ঘটনা ঘটিছিল, যিবিলাকে আমাৰ অন্তৰত বহুতো শোকৰ ছাঁ পেলাইছিল। প্ৰথমতে আহে অলপ বেয়া, তাৰপিছত আহে অলপ কমকৈ বেয়া, তাৰপিছত আহে অলপ বেছিকৈ বেয়া, তাৰপিছত আহে আৰু বহুত বেছি বেয়া। এই 2025 চনটো তাৰে বহুত বেছি বেয়াৰ পিছত হয়। এই 2025 চনত গোটেইকেইটা মাহত কিবা কিবি অলপ ঘটনা হৈছিল। সেই গোটেইখিনি ঘটনাকে অলপ থুলমূল আপোনালোকৰ ওচৰত দিবলৈ চেষ্টা কৰিম। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। আমি এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ জানুৱাৰী মাহৰ পৰা। তাৰিখটো আছিল 29 জানুৱাৰী, মহাকুম্ভ মেলা। তাত দৌৰা দৌৰি অৱস্থা হোৱাৰ কাৰণে 25তকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে 60তকৈ অধিক মানুহ ঘাইল পৰ্যন্ত হৈছিল। আৰু এনেকুৱা ঘটনাটোৱে আমাক প্ৰথম ভাগতে উমান দিছিল যে 2025 বৰ্ষটো আমাৰ কেনেকুৱাকৈ যাব। জানুৱাৰী মাহটো শেষ হ'ল, এতিয়া এই ফেব্ৰুৱাৰী মাহ ঠিক একেই ঘটনা পুনৰাবৃত্তি ঘটিছিল যে দিল্লীৰে এটা ৰেলৱে ষ্টেচনত তেনেকুৱা দৌৰা দৌৰি ঘটনাৰ বাবে 1500তকৈ অধিক লোকৰ মৃত্যু হৈছিল আৰু বহু সংখ্যক লোক ঘাইল পৰ্যন্ত হৈছিল। ফেব্ৰুৱাৰী মাহ শেষ হ'ল, মাৰ্চ মাহ আহিল। মাৰ্চ মাহৰ প্ৰথম ভাগতে উত্তৰাখণ্ডৰ চামোলি জিলাত থকা BRO কেম্পৰ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন কেম্পৰ কাৰ্যকৰ্তাসকলৰ ওচৰতে হিমস্খলনৰ ফলত 50তকৈ অধিক লোক বৰফৰ ভিতৰত সোমাই যায় আৰু কিছু সংখ্যক লোকক সুৰক্ষিত হিচাপে তাৰ পৰা উলিয়াই আনিব পাৰে, যদিও বহু সংখ্যক লোকক তাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে। আৰু এই ঘটনাটোই উত্তৰাখণ্ডৰ সকলোতকৈ ডাঙৰ ঘটনা বুলি মানিব পাৰি। মাৰ্চ মাহ শেষ হ'ল, এপ্ৰিল আহিল। এপ্ৰিলততো আমি সকলোৱে গমেই পাওঁ যে কি হৈছিল, পেহেলগাম এটেক পৰ্যটকসকলৰ বিৰুদ্ধে। আৰু এনেকুৱা ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাই দিছিল। এই আক্ৰমণৰ ফলত 26 জন লোকৰ মৃত্যু হৈছিল আৰু বহুত লোক আঘাত পৰ্যন্ত হৈছিল। পেহেলগামৰ সেই এটেকৰ উত্তৰ হিচাপে আমাৰ ভাৰতীয় সৈন্যসকলে 7 মেত অপাৰেশ্যন সিন্দুৰ কৰিছিল। এই অপাৰেশ্যনৰ ঠাইত আতংকবাদীসকলৰ 9 ঠাইত এটেক কৰিছিল মিছাইলৰ দ্বাৰা। এই আতংকবাদী আছিল লাস্কাৰ-ই-তাইবান আৰু জয়শ্ৰী মহম্মদৰ দৰে আতংকবাদী নেটৱৰ্কৰ বিৰুদ্ধে আছিল। ইয়াৰ দ্বাৰা 100তকৈ অধিক আতংকবাদী নিহত হোৱা বুলি তথ্য আছিল। মে' মাহ গ'ল, আমি ভাবিছিলোঁ যে ভাৰত পাকিস্তান যুদ্ধ হ'ল, আমি মহাকুম্ভ মেলা দেখিলোঁ, হ'ব আৰু ভগৱানে যিমান দেখুৱাইছিল সিমানখিনিতে আমি সন্তুষ্ট আছিলোঁ, কিন্তু নহয়। তাতকৈ আৰু আমাক কিছুমান নহ'বা ঘটনা হৈ গ'ল যে এয়াৰ ইণ্ডিয়া ক্ৰছ হৈ গ'ল। আমাৰ আহমেদাবাদৰ পৰা আপুনি টেক অফ কৰিব লওঁতেই এই বিল্ডিং এটাৰ খুটাত খুন্দা খাই প্লেনখন ধ্বংস হৈ গৈছিল, যাৰ বাবে তাত থকা 241 জন লোকৰ মৃত্যু হৈছিল। আৰু এই প্লেন এক্সিডেণ্টটো সকলোতকৈ ডাঙৰ প্লেন এক্সিডেণ্ট বুলি কোৱা যায়। জুন মাহ গ'ল, এতিয়া জুলাই মাহ আহিল। আমাৰ বানপানীয়ে পূৰা সৰ্বশান্ত কৰি দিছিল, বিধ্বস্ত কৰি দিছিল। হিমাচলত বানপানীয়ে গোটেই হিমাচলখনে বিধ্বস্ত কৰি দিছিল। SDN ৰিপৰ্ট মতে এই বানপানীৰ বাবে 386 জন লোকৰ মৃত্যু হৈছিল আৰু কোটি কোটি মানুহ ঘৰ বেঘৰ হৈ গৈছিল। আৰু এই জুলাই মাহটোতে গুজৰাটত এখন দলং ভাঙি 22 জন লোকৰ মৃত্যু হৈছিল। আগষ্ট মাহটোত পাঞ্জাৱত বানপানী, যাৰ ফলত পাঞ্জাৱত হেক্টৰ হেক্টৰ মাটি নষ্ট হয়। আৰু এই পাঞ্জাৱ চৰকাৰে এই বানপানীটো সকলোতকৈ ডাঙৰ বানপানী বুলি কৈছিল। আৰু এনেকুৱা বানপানী এই 2025 বৰ্ষতকৈ আগতে 35 বছৰ আগতে হোৱা বুলি কয়। জুলাই মাহটোৰ পিছত আহিল ছেপ্টেম্বৰ মাহ, আৰু ছেপ্টেম্বৰ মাহটোত এনেকুৱা এটা নহ'বা ঘটনা হ'ল যিটো আমি সপোনতো কেতিয়াও কল্পনা কৰা নাছিলোঁ। আৰু আমি ভাবিছিলোঁ যে কুম্ভ গ'ল, এয়াৰ ইণ্ডিয়া ক্ৰছ, পেহেলগাম এটেক হ'ল আৰু ভাৰত পাকিস্তানৰ যুদ্ধ দেখিলোঁ। তাৰপিছত ভাবিলোঁ যে হ'ব আৰু এতিয়া বছৰটোৰ আধা মাহ গুচি গ'ল, এতিয়া আধা মাহটো আমাক ভালদৰে থাকিব দিয়ক, কিছুমান ভালদৰে এতিয়া নতুন কিছুমান দিয়ক। এতিয়া ঈশ্বৰৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছিলোঁ, কিন্তু এনেকুৱা যে এটা ঘটনা ঘটিব আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ। আৰু তাৰপিছত আহিল সেনেকুৱা খবৰটো ছিংগাপুৰৰ পৰা। তাৰিখটো আছিল 19 ছেপ্টেম্বৰ। আৰু সেইটো শুনি আমাৰ অসমবাসী কেতিয়াও বিশ্বাস কৰিব পৰা নাছিল যে এনেকুৱা এটা ঘটনা যে আমাৰ দুৱাৰৰ সন্মুখত যে এনেকুৱা যে এটা ঘটনাই যে আহি টুকুৰিয়াব। আৰু সেই ঘটনাটো আছিল আমাৰ সকলোৰে হিয়া নামতো জুবিন গাৰ্গ ডাঙৰীয়া নাই। এই খবৰটোৱে সকলোৰ হৃদয়ত যেন কিবা অলপমান খুন্দা মাৰিছিল। ছেপ্টেম্বৰৰ পৰা আজি অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, আজি বছৰটো শেষ হৈ আহিব হ'ল, কিন্তু আজিলৈকে আমি গম নাপালোঁ যে দাদাৰ কিহৰ কাৰণে মৃত্যু হৈছিল, কেনেকুৱা ধৰণৰ মৃত্যু হৈছিল। আৰু
তাৰে যাতে উচিত তদন্ত হয় তাৰে বিষয়ে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। এনেকৈ ছেপ্টেম্বৰ মাহটো শেষ হ'ল। ছেপ্টেম্বৰৰ পিছত আহিল অক্টোবৰ মাহ, তাৰিখটো আছিল 14 অক্টোবৰ। আৰু এই 14 অক্টোবৰ তাৰিখে জেচলমেৰত এখন ডাঙৰ বাছ অগ্নিসংযোগৰ ফলত তাত থকা 57জন যাত্ৰীৰ 20 জন লোকৰ মৃত্যু হৈছিল আৰু বাকীসকল গম্ভীৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আৰু অক্টোবৰ মাহটো গ'ল, এতিয়া আহিছিল নৱেম্বৰ মাহ। নৱেম্বৰৰ 10 তাৰিখ আছিল সেইদিনা লালকিল্লাৰ ওচৰত থকা I-20 গাড়ী এখনত বোমা বিস্ফোৰণ হৈছিল। আৰু এই বোমা বিস্ফোৰণটোক আতংকবাদীৰ দ্বাৰা হামলা কৰা বুলি ঘোষণা কৰা হৈছিল আৰু ইয়াৰ ফলত তাত 10 জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল। ভাবিছিলোঁ শেষৰ মাহটো কমচে কম ভালকৈ যাব, কিন্তু নহ'ল। 6 ডিচেম্বৰ তাৰিখে গোৱাৰে এখন নাইট ক্লাবৰ ভিতৰত অগ্নিসংযোগৰ ফলত 25 জন লোকৰ মৃত্যু হৈছিল আৰু ইয়াত থকা বহু পৰ্যন্ত লোক ঘাইল পৰ্যন্ত হৈছিল। এইখিনি আছিল 2025ত কি বেয়া হৈছিল ঘটনাটো। কিছু সংখ্যক ভালো হৈছে, সেইবিলাক পৰৱৰ্তী সময়ত আৰু আমি ডিছকাশ্যন কৰিম। কিন্তু আমি যেতিয়া ভালৰ তুলনাত বেয়াৰ সংখ্যাটো বেছি হৈ যায় তেতিয়া আমি আৰু আমি 2025 চনটোৰ দৰে যাতে 2026 চনটো নাপাওঁ তাৰ কাৰণে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু কিছুমান আমাক শক্তি দিয়ক যাতে নতুন বছৰটোত কিছুমান নতুন উদ্যমেৰে যাতে কিছু সংখ্যক কাম কৰিবলৈ যাতে উৎসাহ দিয়ে। কাল হৰা, ৰোগ হৰা, দুখ হৰা, দৰিদ্ৰ হৰা, কষ্ট হৰা, হৰ হৰ মহাদেৱ। ওম নমঃ পাৰ্বতী পতয়ে, হৰ হৰ